কেঁচা তামোলৰ ব্যৱসায়, তামোলৰ দাম কি চলি আছে, কেনেকৈ গাঁৱৰ ভিতৰৰ পৰাই দৈনিক এক গাড়ীকৈ তামোল অসমৰ বিভিন্ন জেগালৈ পঠাই আছে। গধূলি সময়ত এই গুদামটো ফুল হৈ যায় আৰু প্ৰত্যেক দিনা গধূলিয়ে এখনকৈ গাড়ী যায়। কেতিয়াবা তেওঁলোকে দুদিনৰ মূৰত এখন LPও পঠায়। আজি এই ব্যৱসায়টো বুজিবলৈ মই আহিছোঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ লংপটীয়ালৈ আৰু মোৰ লগত আছে বিশ্বজিৎ গগৈ দা। নমস্কাৰ, স্বাগতম জনাইছোঁ। তেওঁ এই তামোলখিনি দেখাই মোক কৈছে ভিডিঅ' কৰিব নালাগে, আপুনি দেৰিকৈ আহিব গধূলিলৈ, কাৰণ ইয়াত গধূলি বোলে ফুল হৈ যাব ষ্টক। যোৱাকালি কিমান তামোল পঠালে আপুনি? যোৱাকালি এক বলেৰো। আজি কি যাব? আজি LP এখনে যাব। তামোলৰ ব্যৱসায়টো একদম প্ৰথমৰ পৰা জানিব বিচাৰিছোঁ যে কেনেকৈনো আপুনি গাঁৱত কালেকশ্যন কৰে, কি কালেকশ্যন কৰি কেনেকৈনো দিয়ে। ডেইলি বেচিছত আপুনি LPটো পঠায়, কেতিয়াবা আপুনি বলেৰোটো পঠায়। এতিয়া কোৱালিটিৰ বিষয়েও জানো, কেনেকুৱা ধৰণৰ তামোলৰ প্ৰাইচ কেনেকুৱা, কেতিয়াৰ পৰা মানে এই বছৰ, এতিয়া আজি হ'ল ফেব্ৰুৱাৰী 28 তাৰিখ, এই বছৰত আপুনি কেতিয়াৰ পৰা তামোল দি আছে? 3-4 মাহৰ আগৰ পৰা। 3-4 মাহৰ আগৰ পৰা তামোল তেওঁ দি আছে। ক'ত ক'ত যায় তামোলবিলাক এইবিলাক? মৈৰাবাৰী যায়, বৰপেটা যায়, ধুবুৰী যায়। কানেকশ্যন কেনেকৈ বনিলে ইমানখিনি? কানেকশ্যন ফোনৰ কানেকশ্যনে হৈ গ'ল। ফোনৰ কানেকশ্যনত একদম ধুবুৰীলৈকে পঠাইছে? ধুবুৰীলৈকে যায়। অ'কে। যোৱাকালি 27 ফেব্ৰুৱাৰী তাৰিখে কিমানমান তামোল আপুনি পঠাইছিলে? কালি 4 টন গৈছে। 4 টন। কিয় বলেৰোত? বলেৰোত গৈছে। আজি কি হ'ব? আজি SML LPত যাব। আজি LPত যাব। কিমান যাব আজি LPত? 12 টন যাব। এতিয়াতো LPত দিব পৰা কিছুমান তামোল নাই, কি হ'ব? কালি গধূলি কালেকশ্যন হে। এইটো আগবেলা কালেকশ্যনটো গুচি গ'ল। এতিয়া আকৌ গধূলিকৈ আকৌ কালেকশ্যন হ'ব। তাৰপৰা মানে 8টা-9টাত লুট হ'ব। অ'কে, মানে ইয়াত গোটেই ভৰ্তি হৈ LPত যাবলৈ ইয়াত ভৰ্তি হ'ব লাগিব। ভৰ্তি হৈ যায় 12 টন 13 টন হ'বই লাগিব। 12-13 টন হ'ব। তো সি আপোনাৰ কিমান মানুহ এতিয়া মানে আপুনিতো ইয়াতে আছে, আপুনিতো কালেক্ট কৰি থকা নাই, এতিয়া আপোনাৰ মানুহ কিমানমান হেৰিয়াত আছে? বেপাৰী 15-20 জনৰ ভিতৰত আছে। আপুনি বেপাৰীৰ পৰা কালেক্ট কৰে? হয়। আকৌ মানে বেপাৰীয়ে বস্তু তামোল তুলি মানুহৰ পৰা আপোনাক কালেক্ট কৰি লয়, আহি আপোনাক দিয়ে, আৰু আপুনি ইয়াত কেজি হিচাপতো লয়? কেজি হিচাপত লওঁ। অ'কে। তামোলৰ কিবা কোৱালিটি থাকে নেকি? অকণমান ওচৰৰ পৰা আহি দেখাই দিয়ক তামোলৰ কোৱালিটি কি কোৱালিটিনো কেনেকুৱা, কি বস্তু অলপ দেখাই দিয়ক, বুজাই দিয়ক। কোৱালিটি মানে এতিয়া পকা হ'লে বস্তুটো বেছি ভাল হয় আৰু, কিন্তু এই কেঁচাটো মানে কিছুমান অলপ সৰু টাইপত পায় নাই, সৰু টাইপতো হ'লে মানে অকণমান কাষ্টমাৰো বেয়া পায়। এনেকুৱা পকাটো মানে ৰেটটো অলপ যদি এনেকুৱা চাইজৰ মাল হয় তেতিয়া বেছি দাম পোৱা হয় মানে। অ'কে, দামটো সেই বস্তুটোৰ মানে তামোলৰ মেইন চাইজৰ ওপৰতে হয় আৰু পকা নপকাৰ ওপৰতে হয়। পকা হ'লে এতিয়া ৰেটটো অলপ ভাল আৰু। ভাল। আজি 28 ফেব্ৰুৱাৰী তাৰিখে তামোল আপোনালোকৰ ইয়াত কিমান দাম? আপুনি কিমান দামত কিনি আছে বাৰু মানুহ? মই 37-38। 37-38 বেলেগ বেলেগ ৰেট? বেলেগ বেপাৰী আপুনি সেইটো টাইমত আপোনাৰ বেপাৰী ৰেট 2 টকামান বেছি থাকে আৰু। বেপাৰী 2 টকা বেছি থাকে। মানে বেপাৰী আকৌ তাতো প্ৰফিট কৰিব লাগিব। অ'কে। আৰু যেতিয়া আপোনালোকে দিয়ে এই কানেকশ্যনবিলাক, প্ৰথম অৱস্থাততো আপুনি তামোল আজিৰ পৰা কিমান বছৰ আগত কিবা কৰি আছে তামোল? মোৰ এতিয়া 3-4 বছৰ হৈছে। প্ৰথম আগত কৰিছিলোঁ বাৰু। এনেকৈ প্ৰথম অৱস্থাত পাইছিলে নে মাৰ্কেট, নে এতিয়াহে এনেকুৱা হৈছে? তেতিয়া কম পাইছিলোঁ। এতিয়া বাঢ়িছে আৰু। এতিয়া বাঢ়িছে মাৰ্কেট। এতিয়া ফোনতে গোটেইখিনি হৈ যায়? ফোনতে চব হৈ যায়। অ'কে। পাৰ্টি আহিলে পাৰ্টি চাই মানে আপুনি ভিডিঅ' পঠাই নে কি কৰে? ভিডিঅ' মানে ষ্টেটাছ চাই আহি যায় আৰু। এতিয়া চবৰ ষ্টেটাছ বা দেখিছে। মানে আমাৰ গাঁৱৰ সেই ব্যৱসায়ীজনো এতিয়া অনলাইন হ'ল, মানে কি হ'ল ডিজিটেল হ'ব লাগিব, কাৰণ ডিজিটেলৰ যুগ। তামোলৰ কোৱালিটি কেনেকৈ চাব এতিয়া? এই দাদাহঁতে ষ্টেটাছ হোৱাটছএপত পঠাই দিলে, গম পালে, আৰু গম পাই কিনি তামোলৰ অৰ্ডাৰ কৰিলে। ইয়াত বোলে বহুত বাকী চিষ্টেম হয়, অকণমান উঠি আহক, দিগদাৰ হ'ব। বাকী চিষ্টেম লাগে নিদিওঁ ব্যৱসায়? বাকী মানে কিছুমানে বাকী বিচাৰে, মানে গৈ পিনে কাইলৈ দি দিম বুলি কয়। তেনেকৈ দিয়ে নাই আপুনি? নিদিয়ে? নাই, সেনেকৈ বিশ্বাস হয়, বিশ্বাস মানে দিগদাৰ হয় আৰু। সেনেকৈ আমাৰ লগৰ বহুত মানে গাড়ী মানে ঢোকা খাই গৈছে। হয় নেকি? অ'কে। ৰিচেণ্ট তাৰ লগত কথা পাতি থাকোঁতে এটা ষ্টৰিও গম পালোঁ। এজন মানুহে পইচা অনলাইন হোৱা নাই বুলি কৈ কি কৰিলে, একদম গৈ পিনি ক'ত আপুনি ৰখাই দিলেগৈ গাড়ী লাষ্টত? হেৰি শিৱসাগৰ পাৰ হ'ব নিদিলে, পে'মেণ্ট কৰিলেহে নিব পাৰিব। কিহত গৈছিলে? LPত গৈছিলে? LPত গৈছিলে। বাপৰে, এক LPত কিমান টকা থাকে আপোনাৰ? মানে সেইখিনিত হেৰি হৈছিলে আপোনাৰ 4 লাখ কিমান হাজাৰ হৈছিলে। পাৰ হৈ গ'লে গুচিয়ে যাব। ইয়াত 1 লাখ দি পিনে গৈছিলে মানে। গাড়ীখনো আমাৰ ঘৰৰ গাড়ী হৈছিলে, সেইকাৰণে মানে সিহঁতক ৰখাই থলো আৰু। পইচা যেতিয়া দিব তেতিয়াহে গাড়ীখন নিবি বুলি ক'লো আৰু। তাৰপৰা যেতিয়া দিছে আৰু তেতিয়া পঠিয়াই দিছোঁ। ব্যৱসায়ত এইটো থাকিব, ৰিস্ক থাকে, সেইখিনি তেওঁলোকে অভাৰকাম কৰিছে। এতিয়া আমি গৈ পিনি এখন বাৰীত চাওঁ, বাৰীখনৰ কনচেপ্টটো বুজোঁ যে বাৰীতনো তামোল তেওঁলোকে কেনেকৈ লয়, কি হয়, সেইখিনি বুজি লওঁ। তাৰপিছত আকৌ ইয়াত আহি পিনি আকৌ এইখিনি কথা পাতিম। এই ব্যৱসায়টোত আপোনালোকে একো চিন্তা কৰিব নালাগে, মানে খেতিয়কজনৰ কোনো টেনশ্যন নাই। দাদাহঁতে আহি নিজে তেওঁলোকে বাৰীৰ পৰা মানুহ লৈ আহে আৰু পাৰি লৈ গুচি যায়। তেনেকুৱা এখন বাৰীত আহি পালোঁ। ইয়াত কিমানমান গছ আছে দাদা টোটেল?
ইয়াত 1000-1200 মান আছে 1000-1200 গছ আছে আৰু ইয়াৰ পৰা তেওঁলোকে অলৰেডি তামোল নিলে আজি যদি 28 ফেব্ৰুৱাৰী 2026 চনৰ ডেটত কওঁ আজি ডেটত আপোনালোকৰ তামোলৰ দাম কিমান ইয়াত এতিয়া 38 মানে গাঁৱৰ হেৰি ৰেট আৰু গাঁৱৰ ৰেট 38 এতিয়া এইবিলাক তামোল ইয়াৰ পৰা ধৰি লওক আপুনি মানুহজনে নিজে পাৰি দিব নে আপোনাক পাৰি কি চিষ্টেমত মই নিজে পাৰি নিব লাগিব আপুনি পাৰি নিব পৰা খৰচটো মানে মালিকৰ থাকে এজোপা তামোল গছত এতিয়াতো এবাৰ পৰা উঠালে বাৰু কিমান মান আহে এজোপা গছত কিমান মান হেৰি মানে তামোল লাগে এজোপা গছত আমাৰ এইফালে হাইষ্ট 15-20 কেজি 15-20 কেজি লাগে এতিয়া 15 কেজি বা 15 কেজি দৰত ক'লেওচোন 35 টকাকৈ হ'লেও এভাৰেজ ৰেট 35 টকা ধৰিলেও খুব ধুনীয়া এটা পইচা মানে 500 টকাটো থাকে এজোপা গছত থাকে বছৰত এবাৰ আৰামছে নে দুবাৰ এবাৰ আমাৰ এইফালে এবাৰ 500 আৰামছে আৰু পাৰোঁতে কিমান টকা খৰচ হ'ব পাৰোঁতে বেছি খৰচ নহয় এজোপাত 15 টকাকৈ লয় 15 টকা তাৰপৰা বুটলি দিয়া মানে কুইণ্টেল 100 মানকৈ লয় কুইণ্টেল 100 বুটলি মেলি গোটেইখিনি মানে মালিকৰ পৰা যাব বা এতিয়া আমি গৈ পিনি আকৌ যাওঁ তাত গৈ পিনি আমি বুজোঁ যে এই কনচেপ্টটো যে তেওঁলোকে কেনেকৈনো এই ব্যৱসায়টো চলাই আছে বা কেনেকুৱা ধৰণৰ এই ব্যৱসায়টো ৰাতি হ'লে ইয়াত LP ট্ৰাক লাগে LP ট্ৰাকত বস্তু পঠায় এতিয়া দিনত কালেকশ্যন হৈ আছে ন তো কালেকশ্যন হৈ আছে গধূলিলে LP ট্ৰাকত মাল যাব ক'লৈ যাব এতিয়া এইবাৰ আজি যাব হেৰি কি বুলি কয় ৰূপহী মানে নগাঁও ৰূপহীলে আজি ইয়াৰ পৰা আকৌ LP ট্ৰাক কালিও গৈছিলে কালি ক'লৈ গ'ল কালি মৈৰাবাৰী চ' গোটেই বস্তুটো বুজিম এতিয়া গৈ পিনি তাত গৈ আমি গোটেই ডিটেইলখিনি কথা পাতোঁ ব'লক কনচেপ্টটো বুজিলে নহয় তেওঁলোকে বাৰীখনেই লৈ আৰু তাৰ পৰা চিঙাই পিনি গোটেইখিনি তামোল তেওঁলোকে ইয়ালৈ লৈ আহে আমাৰ গাঁৱৰ বাৰীখনতে টকা আছে গাঁৱৰ বাৰীখনৰ পৰাই মানুহে উপাৰ্জন কৰিব পাৰে কিন্তু আমি বেলেগ ছেক্টৰত কাম কৰি আছোঁ তামোল হ'ল আমাৰ এনেকুৱা এটা বস্তু যিটো আমাৰ পূৰ্বপুৰুষৰ পৰা ইয়াত চলিয়ে আছে ভাল হয় বুলি সকলোৱে গমেই পায় গতিকে তামোলৰ খেতি কৰিলে মানে এবছৰত প্ৰায় 500 টকা এজোপা গছৰ তামোলৰ পৰা আৰামছে আহি যাব এজোপা গছত এবছৰত 500-1000লৈকে আহে 1000লৈকে মিনিমামটো 500 আহিব কিমান বছৰ লাগে তামোল আপোনাৰ লাগোতে এজোপা গছত 5 বছৰ পৰা ষ্টাৰ্ট হৈ যায় 5 বছৰ আৰু কিমান বছৰলৈকে দিয়ে তেনো 30-35 বছৰলৈকে দেখিছোঁ 30-35 বছৰলৈকে চলিয়ে থাকে আহক তামোলৰ বিষয়ে আকৌ বুজোঁ এতিয়া তামোলখিনি এইবিলাক যে বস্তাত আহিছে মানুহে এতিয়াতো আপোনাক কেজি হিচাপত কোনোবাই দিয়ে সেইটো কি হিচাপত গোটেই অংগটো হয় এইটো কেজি মানে আমাৰ এইফালে কেজি কিছুমান জেগাত বস্তা চিষ্টেম থাকে আমাৰ এইটো কেজি চিষ্টেম এতিয়া তো আপোনাৰ যিখিনি 15জন মানুহ আপোনাৰ কালেকশ্যন কৰি আছে বা আপুনি এতিয়া কোনটো এৰিয়াৰ পৰা লৈছে গোটেই তামোলটো মানে মই কেলৈ জানিব বিচাৰিছোঁ বেলেগেও যদি কৈ দিয়ে আপুনি ক'ৰ এৰিয়াৰ পৰা ল'ব পাৰে তামোলটো ক'ত লয় মানে যিমান দূৰলৈকে হ'লেও পাৰি ৰেটৰ লগত কথা ৰেটটো মিলিলে মানে তিনচুকীয়া জাগুন সেইফালৰ পৰা পঠিয়ালেও ল'ব পাৰি অ'কে তামোলৰ কোৱালিটিৰ ক্ষেত্ৰত কোনটো জেগাৰ কোৱালিটি ভাল আপোনাৰ হিচাপত আপোনালোকে যেতিয়া কৰি আছে ব্যৱসায় কোৱালিটিটো আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত অলপ ভাল কিন্তু এতিয়া মানে চৰাইদেউ ডিষ্ট্ৰিক্টতকৈ লখিমপুৰ চাইডে অলপ ভাল বুলি কৈছে লখিমপুৰ চাইডে বেছি ভাল হৈছে তামোল চিৰাঙত মই বহুত তামোল দেখিছোঁ আমাৰ চিৰাঙত যেতিয়া গৈছোঁ মই যেতিয়া ভিডিঅ' কৰি জেগাবিলাক ঘূৰি ফুৰোঁ তাত দেখা পাইছোঁ যে চিৰাং ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি তামোলৰ গছ আছে মই নিজেও আপোনালোকৰ হয়নে নহয় কমেণ্ট কৰি জনাব ঘৰে ইমান বেছি লেভেলত তামোলৰ গছ দেখিছোঁ নহয় বঙাইগাঁও চিৰাং চাইডত মানে আমাৰ এফালে ইমান দেখা নাযায় আমাৰ এজোপা এঘৰ মানুহত 100 জোপা আছে তাত এজোপা এঘৰ মানুহত হাজাৰ জোপা তামোলৰ গছ আছে আৰু বাৰী তামোলৰ বাৰী তামোলৰ পৰা টকা ডেফিনেটলি আহিব কাৰণ কিয় তামোলটো হ'ল এনেকুৱা বস্তু যিটোৰ কণ্টিনিউৱাছলি ডিমাণ্ড এটা থাকে কিন্তু কেতিয়াবা কি দেখিছিলোঁ এবাৰ যে বুঢ়া তামোলৰ দামটো কমি গৈছিলে কেতিয়াবা একদম সেইটো কেতিয়া হয় মানে কি প্ৰডাকশ্যনৰ কাৰণে হয় নে মাৰ্কেটৰ কাৰণে হয় প্ৰডাকশ্যন বেছি হ'লে কমি যায় আৰু ৰেটটো হয় নেকি যোৱা বছৰৰ পৰা মানে প্ৰডাকশ্যনটো কম হৈছে যে সেইকাৰণে ৰেট বেছি হৈছে মানে এইবছৰ ৰেট বেছি হ'ব এইবোৰ ৰেট বেছি হ'ব আপুনি নিজৰ এই ব্যৱসায়টো একদম কম টকাত কিমান টকাত তামোল কিনিছে আপুনি যেতিয়া প্ৰথম আৰম্ভ কৰিছিল 50-60 হাজাৰ নহয় ব্যৱসায়টো কোৱা নাই তামোলৰ কেজি কেজি ন কেজিটো 15 টকাৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু আজি একদম মেক্সিমামত কিমানত কিনে আপুনি এতিয়া এইবাৰ 25 ষ্টাৰ্ট কৰিলে আৰু একদম কিমানলৈকে যাবগৈ এইটো এতিয়াতো বৰ্তমান বেপাৰীৰ পৰা 42 লৈকে লৈছে আৰু বাঢ়িব যিমান প্ৰথম ইমান বাঢ়ি যাব তামোল বাঢ়ি গৈ থাকিব যোৱাবাৰ তেখেতৰ লগত এটা ভিডিঅ' কৰিছিলোঁ তো যিটো ভিডিঅ'ৰ পৰা মোক বহুতো মানুহে বাহিৰৰ পৰা ফোন কৰিলে যে অন্ধ্ৰৰ পৰা ফোন কৰিলে বিহাৰৰ পৰা ফোন কৰিলে আপোনালোকৰ বহুত ফোন আহিলে বেংগলোৰৰ পৰা কৰিছে কেৰেলাৰ পৰা কয় কি কয় তেওঁলোকক কি লাগে তেওঁলোকে মানে 16 টনৰ হেৰি লাগে 16 টন মানে ডাঙৰ গাড়ীত লাগে আৰু LP ডাঙৰ 20 টন 26 টন সেনেকুৱা ধৰা মানে গাড়ীত মানে দিব পাৰিব নি সোধে আৰু তাৰপৰা দিব পৰা গ'ল নি কাৰোবাক দিয়া নাই সেনেকে ইমান দূৰলৈ দিগদাৰ হয় ধুবুৰীলৈকে দিছোঁ আৰু ধুবুৰীলৈকে অসমৰ ভিতৰতে মানে ধুবুৰীলৈকে ৱেষ্ট বেংগলৰ মানুহে আহিম বুলি কৈছে এতিয়া
ৱেষ্ট বেংগল আহিব চাগে এইটো ক'ত চুপাৰীৰ কাৰণে তেওঁলোকে গৈ পিনি চুপাৰী বনাব সেইটো চুপাৰী বনাব অ'কে আপুনি ইয়াত চুপাৰী বনাই কিয় নিবিগে ইয়াত দিগদাৰ হয় চিষ্টেমবোৰ নাজানে বা চিষ্টেমবোৰ নাজানো তেওঁলোকৰ টেকন'লজিটো লাগিব আকৌ চুপাৰীখিনি বনাই দিয়াৰ পিছত চুপাৰীখিনি ক'ত বিকিব সেইটো কথা আছে তেওঁলোকৰ সেই মাৰ্কেটখন আছে চ' মই আজি ভিডিঅ'টো কৰাৰ উদ্দেশ্য হ'ল যে এই তামোলৰ পৰা যে মানুহ চলিব পাৰে এই তামোলৰ পৰা গাঁৱৰ এঘৰ মানুহে তামোলৰ বিক্ৰী কৰিয়ে টকা 500 600 700 পাব পাৰে সেয়াই কথা তামোলৰ পুলি এটা লগালে তামোলটো লগোৱাৰ পিছত 5 বছৰ পিছত ডেফিনেটলি তামোলে পইচা দিব আৰু খৰচো নাই বেলেগ খৰচ নাই নিজে নিজে ডাঙৰ হৈ আছে আপোনাৰ ঘৰতে তামোল ডাঙৰ হৈ আছে তাৰপিছত পইচা আহিব ৰিক্সটো কি এইটো ব্যৱসায়ত আপোনাৰ এইটো ব্যৱসায়ত তামোলৰ ৰিক্স মানে সেনেকুৱা ৰিক্স নাই আৰু মানুহ বিশ্বাস কৰিব লাগিব বিশ্বাসৰ ওপৰতে চলে আৰু অ'কে কমপ্লিট বিশ্বাস আচল কথা হ'ল এনেকুৱাবিলাক গাঁৱত আমাৰ বহুতখিনি ব্যৱসায় আছে সেই ব্যৱসায়খিনি যদি আমি ধৰিব পাৰোঁ তেতিয়াহ'লে এটা ধুনীয়াকৈ চলিব পৰা টকা এটা উলিয়াই দিব পাৰে এতিয়া চাওক আজি 3 মাহ দিন হ'ল 3 মাহৰ পৰা প্ৰত্যেক দিনা এখন বলেৰ' পঠাই আছে ডেফিনেটলি আপোনাৰতো প্ৰফিট থাকিবই কি থাকে কি নাথাকে এইটো কথা নহয় একদম মিনিমামততো ধৰি লওক টকা 5000টো থাকিব 5000 থাকিলেওচোন 30 দিনত 30খন বলেৰ' পঠালে 1.5 লাখ টকা তো মানে পইচা আছে কিন্তু আমি চাই আছোঁ বা চাব জনা নাই যে কেনেকৈ বস্তুটো কৰিব পাৰিব চ' বজাৰখন আছে গাঁৱতে আছে বজাৰ বস্তু গাঁৱতে আছে বেপাৰীও গাঁৱতে হ'ব গতিকে দোকানখনো গাঁৱতেই কৰিব লাগিব সেই দোকানখন হ'ল আজিৰ এই তামোলৰ দোকানখন গতিকে দাদা ধন্যবাদ থেংক ইউ বিশ্বজিৎ দা আৰু আপোনালোকক যোগাযোগৰ নাম্বাৰটো দিছোঁ বহুত অঞ্চলৰ মানুহে তেওঁলোকৰ লগত যোগাযোগ কৰি কথা পাতিব পাৰিব কেনেকৈ বা কোনোবাই যদি তামোল বিচাৰে তেওঁৰ পৰা ল'ব পাৰিব আৰু কোনোবা যদি খেতিয়ক আছে তেওঁলোকে তামোল ইয়াত দিব পাৰিব ডাইৰেক্টলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইম্পৰ্টেণ্ট ভিডিঅ' ধন্যবাদ থেংক ইউ